আজি ৰাজ্যৰ বিভিন্ন অঞ্চলত উত্তৰ পূব ছাত্ৰ সন্থাই ঘোষণা কৰা উত্তৰ পূব বন্ধৰ প্ৰভাৱ পৰিছে। আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ কেইটামান অঞ্চললৈ। লোকসভাত কেব গৃহীত হোৱাৰ পাছতে তিতাবৰত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছে বিভিন্ন দল সংগঠনে। এয়া আপোনালোকক দেখুৱাই আছোঁ মৰিগাঁৱৰ দৃশ্য। মৰিগাঁৱত ব্যতিক্ৰমী ৰূপত বন্ধ সমৰ্থন ছাত্ৰ সন্থাৰ। আজি নিশ্চয় আহ্বান কৰা অসম বন্ধত ব্যাপক প্ৰভাৱ পৰিছে মৰিগাঁৱতো। জনশূন্য ৰাজপথ একাধিক দল সংগঠনকে ধৰি আছুৰ ব্যাপক প্ৰতিবাদ। ইয়াৰ মাজতে 2,000 মটৰচাইকেল আৰোহীৰ চহৰৰ মাজেদি পাৰ হৈ যাব খোজা কাৰ্যত গামোচা পিন্ধাই তেওঁলোকৰ সুমতি কামনা কৰি এক ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰে। আহকচোন চাওঁ সেই বিশেষ প্ৰতিবেদন। মৰিগাঁৱৰ পৰা সাজিদ আহমেদ, ফাৰ্ষ্ট নিউজ ৰিপৰ্ট। আদৰণি জনাইছোঁ যাতে আপোনাৰ অসমীয়াগিৰি ভৱিষ্যতৰ দিনত আমি দেখা পাওঁ আৰু সুমতি যাতে প্ৰদান কৰে ভৱিষ্যতৰ দিনত। এই আপোনালোক দেখুৱাই আছোঁ নাজিৰাৰ দৃশ্য। নাজিৰাত আছুৰ লগতে বিভিন্ন সংগঠনে আহ্বান জনাই অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক। নাজিৰা শিমলুগুৰিত আছুৰ লগতে বিভিন্ন সংগঠনে কেবৰ বিৰুদ্ধে আহ্বান জনাই অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মকভাৱে প্ৰভাৱ পৰিছে। পুৱাই ৰাজপথত আছুৰ সদস্যই বিজেপিৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি বন্ধ সৰ্বাত্মক কৰিবলৈ চেষ্টা কৰে নাজিৰা মহকুমা ছাত্ৰ সন্থাই। আনহাতে ছাত্ৰ সন্থাৰ সদস্যসকলে তিনিআলি চাৰিআলিত অৱস্থান ধৰ্মঘট কৰি সকলো দুচকীয়া চাৰিচকীয়া বাহন গাড়ী চলাচলত বাধা প্ৰদান কৰে। আনহাতে বন্ধৰ সময়ত কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নহয় তাৰ বাবে আৰক্ষী বাহিনীয়ে সমগ্ৰ চহৰখনত টহল দি আছে। নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া, ফাৰ্ষ্ট নিউজ ৰিপৰ্ট। আপোনালোকক দেখুৱাইছোঁ বটদ্ৰৱাৰ দৃশ্য। বটদ্ৰৱাত কেবৰ বিৰুদ্ধে গণ অনশন। বটদ্ৰৱাত সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেশ্যন, অসম মজুৰি শ্ৰমিক ইউনিয়ন আৰু UDSFৰ গণ অনশন কাৰ্যসূচী। উক্ত কাৰ্যসূচীৰ পৰাই চৰকাৰক সকীয়াই দিয়ে যে যিমান দিনলৈকে কেব বাতিল নহয় সিমান দিনলৈ অনশন চলি থাকিব। বটদ্ৰৱাৰ পৰা ইমামুল ইছলাম, ফাৰ্ষ্ট নিউজ ৰিপৰ্ট।